নমস্কাৰ ছাৰবিদসকল, আন্তৰিক স্বাগতম জনাইছোঁ চৰকাৰৰ বিশেষ শেহতীয়া সিদ্ধান্ত য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। হয় ছাৰবিদসকল, আপোনালোকে জানে যে যোৱা পৰহি কেন্দ্ৰীয় চৰকাৰে UPS অনাৰ লগে লগে কৰ্মচাৰীসকলৰ তীব্ৰ গৰিহণা আগবঢ়াইছে আৰু লগতে এই UPSৰ কাৰণে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে কলা সপ্তাহ তেওঁলোকে উদযাপন কৰিব, কিয়নো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে ইমান দিনে পুৰণা পেঞ্চন আঁচনি OPSৰ দাবী জনাই আহিছিলে আৰু যাৰ বাবে বিত্তমন্ত্ৰীৰ অধ্যক্ষতাত এক কমিটি গঠন কৰি দিছিলে আৰু সেই কমিটিৰ প্ৰতিবেদন আৰু সিদ্ধান্ত যোৱা পৰহি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাত এক নতুন UPS ব্যৱস্থা আনিছে আৰু য'ত আপোনালোকৰ অৱসৰৰ সময়ত 12 মাহৰ দৰমহা যোগ কৰি গড়ে যিমান হয় তাৰ আধা আপোনালোকক পেঞ্চন দিয়াৰ কথা উল্লেখ কৰিছে আৰু যাৰ ফলত আপোনালোকৰ জমা ধনৰ টকা যদিহে আপোনালোকে লৈ লয় তেনেস্থলত আপোনালোকৰ পেঞ্চনৰ পৰিমাণ বহু পৰিমাণে কমিব। এক কথাত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক এয়া আপোনাৰ পেঞ্চনৰ নামত তেওঁলোকক ঠগা হৈছে। তেওঁলোকে OPS বিচাৰিছে আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তীব্ৰ গৰিহণা দি তেওঁলোকে পুনৰাই চৰকাৰক OPS পুৰণা পেঞ্চন আঁচনি পুনৰাই প্ৰৱৰ্তন কৰিবলৈ ইয়াৰে অনুৰোধ জনাইছে আৰু চৰকাৰে যদিহে NPSৰ পিছত UPS আনিছে তেনেস্থলত চৰকাৰে নিশ্চয় OPS আনিব আৰু সেয়েহে কৰ্মচাৰী পৰিষদৰ লগতে আপোনাৰ পেঞ্চনভোগী সংগঠনসমূহে চৰকাৰক পুনৰাই OPS প্ৰৱৰ্তনৰ কাৰণে ইয়াৰে দাবী জনাইছে। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ পৰিৱৰ্তে শেহতীয়া খবৰ শেহতীয়া জাননীৰ বাবে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ। জয় অসম।